তথ্য পোহৰলৈ আহিছে। নিৰ্বাচনী শপতনামাত প্ৰমোদ বড়োৱে পত্নীৰ নামত যিসমূহ ভূ সম্পত্তিৰ তথ্য সদৰি কৰিছে তাৰ বিৱৰণ এনেধৰণৰ। जायफ्रा भिडिअखौ नायनो इन्टारेस्टेड फुरायै नायलांजोब आङो बेखौ नोंथांमोननिसिम गुरैयै खावलायदों आरोखि। नै दा प्रमोद बर'नि सारनि थाखाय गोबां खाल जानानै फैबाय। दा मानाव गेदेर प्रमोद बर' सारा मोनसे गावनि जे प्रुफ होनायफोरा गासै प्रुफफोरखौनो नखलिया बायदि बानायदों आरो गावनि जे धोन सम्पत्ति बेखौ माखासे फुरायै होआखै। दा फैगोन जे समफोराव माखासे गोबां मिडियाफोरावबो SMS गिदिर गिदिर निउस पर्टेलफोरावबो दामगासिनो दङ। दा मा जागोन दे गावनि जे सरकाराव थालायनिया दे माखासे डकुमेन्ट बादि क्लियार होयै आरो माखासे हानि जे गावनि मोनथायनि हा दङ बे हानि सायाव बियो प्रुफ होआखै। दा अब्ला रायजोफोर नोंथांमोनहा गासिबखौबो क्लियार नायलाङोबा नोंथांमोनहा बुजिगोन आरो बेनिखायनो आङो खावलायदों ना बेनि माखासे डकुमेन्टफोरा होनाया थिग जायाखै आरो माखासे बे हानि डकुमेन्टसफोर होदों हाया माखासे बिगासे बिगानै सोरबा सासे बिटिआरनि चिफ जालायनानै सोरबा बिगासे बिगानैल' थायो नामा? अब्ला नोंथांमोनहा भिडिअखौ नायलांजोबबानो বিটিসি প্ৰধান প্ৰমোদ বড়োৰ মনোনয়ন নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিবনে প্ৰমোদ বড়োৱে? সম্পত্তিৰ তথ্য লুকুৱাই বিপদত বিটিসিৰ মুৰব্বী প্ৰমোদ বড়ো। কাৰাগাৰ অথবা 6 বছৰলৈ নিৰ্বাচন খেলাত প্ৰতিবন্ধকতা লাগিব নেকি প্ৰমোদ বড়োৰ? সমাগত বিটিসি নিৰ্বাচন ইতিমধ্যে নিৰ্বাচনী শপতনামা দাখিল কৰিছে প্ৰাৰ্থীসকলে। কিন্তু বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নিৰ্বাচনী শপতনামাত ভূ সম্পত্তিৰ তথ্য গাপ দিয়াৰ চাঞ্চল্যকৰ এক তথ্য পোহৰলৈ আহিছে। নিয়ম অনুসৰি নিৰ্বাচনী শপতনামাত প্ৰাৰ্থীয়ে নিজৰ আৰু পৰিয়ালৰ নামত থকা সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তথ্য দাখিল কৰিব লাগে। তথ্য লুকুৱালে জনপ্ৰতিনিধিত্ব আইন 1951 অনুসৰি মনোনয়ন বাতিল হ'ব লাগে। কিন্তু প্ৰাপ্ত তথ্য অনুসৰি বিটিসি নিৰ্বাচনত 28 নং গয়বাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে পত্নীৰ নামত থকা কেইবাটাও ভূ সম্পত্তিৰ তথ্য গোপন কৰিছে। প্ৰমোদ বড়োৱে তেওঁৰ নিৰ্বাচনী শপতনামাত পত্নী পাৰুল ভৰালী বড়োৰ নামত মুঠ 3 বিঘা 10 লেচা ভূমি থকাৰ তথ্য সদৰি কৰিছে। এই আটাইখিনি ভূমি আছে ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত কছাৰী হলমাৰী গাঁৱত। কিন্তু প্ৰমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত থকা কমেও আন 9টা স্থানৰ ভূ সম্পত্তিৰ ঠিকনা উল্লেখ নকৰাৰ তথ্য পোহৰলৈ আহিছে। নিৰ্বাচনী শপতনামাত প্ৰমোদ বড়োৱে পত্নীৰ নামত যিসমূহ ভূ সম্পত্তিৰ তথ্য সদৰি কৰিছে তাৰ বিৱৰণ এনেধৰণৰ। এয়া হ'ল ঘোষিত 3 বিঘা 10 লেচা ভূমিৰ তথ্য। দি ক্ৰছ কাৰেণ্টে লাভ কৰা তথ্য অনুসৰি ৰঙিয়া ৰাজচক্ৰৰ ভিতৰত আৰু কমেও 9টা স্থানত বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৰ নামত ভূ সম্পত্তি আছে, যি তথ্য তেওঁ নিৰ্বাচনী শপতনামাত উল্লেখ কৰাৰ পৰা বিৰত আছে। তেনে কেইটামান ভূ সম্পত্তিৰ বিৱৰণ এনেধৰণৰ। ক ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত কছাৰী হলমাৰী গাঁৱৰ দাগ নং 227/242 পট্টা নং 202। খ দাগ নং 390 পট্টা নং 202। গ দাগ নং 227 পট্টা নং 202। ঘ দাগ নং 227 পট্টা নং 202। ঙ দাগ নং 391 পট্টা নং 167। প্ৰথম চ দাগ নং 390 পট্টা নং 202 আৰু দ্বিতীয় চ দাগ নং 318 পট্টা নং 1059। এয়া হ'ল ঘোষিত 3 বিঘা 10 লেচা ভূমিৰ তথ্য। দি ক্ৰছ কাৰেণ্টে লাভ কৰা তথ্য অনুসৰি ৰঙিয়া ৰাজচক্ৰৰ ভিতৰত আৰু কমেও 9টা স্থানত বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৰ নামত ভূ সম্পত্তিৰ তথ্য আছে, যি তথ্য তেওঁ নিৰ্বাচনী শপতনামাত উল্লেখ কৰাৰ পৰা বিৰত আছে। তেনে কেইটামান ভূ সম্পত্তিৰ বিৱৰণ এনেধৰণৰ। ক ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত চাহান গাঁৱৰ 56 নং পট্টাৰ 504 নং গাঁৱৰ 1 কঠা 8 লেচা, 499 নং দাগৰ 13 লেচা, 500 নং দাগৰ 13 লেচা, 501 নং দাগৰ 13 লেচা, 504 নং দাগৰ 14 লেচা আৰু 1 কঠা 9 লেচা ভূমি। খ কছাৰী হলমাৰী গাঁৱৰ 339 নং পট্টাৰ 1085 দাগৰ 3 কঠা প্ৰথম শ্ৰেণীৰ বাৰী মাটি। গ কছাৰী হলমাৰীৰ 60 নং পট্টাৰ 450 নং দাগৰ 3 কঠা 6 লেচা আৰু ঘ কছাৰী হলমাৰীৰ 90 নং পট্টাৰ 228 নং দাগৰ 4 কঠা।
মন কৰিবলগীয়া কথাটো হ'ল নিৰ্বাচনী শপতনামাত চাহান গাঁৱৰ নামে উল্লেখ কৰা নাই প্ৰমোদ বড়োৱে। কিন্তু অসম চৰকাৰৰ ৰাজহ বিভাগৰ তথ্য অনুসৰি এইখন গাঁৱত এবিঘা 10 লেচা ভূমি পাৰুল ভৰালীৰ লগতে ডাক্তৰ হিতেন্দ্ৰ কলিতা, দিগন্ত ডেকা, অনিন্দা শৰ্মা, অনুপম শৰ্মা, পাৰুল ভৰালী আৰু দীপক কুমাৰ বাজাজৰ নামত নামজাৰি হৈ আছে। এই ভূমিখিনি 2023 চনৰ 1 ডিচেম্বৰ আৰু 2024 চনৰ 22 জানুৱাৰীত ক্ৰয় কৰা বুলি চৰকাৰী নথিত উল্লেখ আছে। একেদৰে কছাৰী হলমাৰীত পাৰুল ভৰালীৰ নামত থকা আন 2 বিঘা 6 লেচা মাটিৰ তথ্যও প্ৰমোদ বড়োৰ শপতনামাত উল্লেখ নাই। এয়া আছিল দি ক্ৰছ কাৰেণ্টৰ হাতত আহি পৰা কেৱল কেইটামান স্থানৰ ভূ সম্পত্তিৰ তথ্যহে। বিস্তৃত অনুসন্ধানত আৰু বহু স্থানৰ ভূ সম্পত্তিৰ তথ্য পোহৰলৈ बांद्राय सेल्फिश जायोबा बांद्राय गोरोंबे एबा गावखौनो दुगा देखायनानै लायोबा गल जायो। थिग बेबायदिनो गावनि माखासे धोन सम्पत्तिखौ लाखोमानानै दोननाय, गावनि माखासे न' बां हा हुफोरखौ दोनखोमानाय दिनै मोगथां महराव नुजाबाय। एखन बियो बारा समबो गैला, खिन्थु बियो बोरैबाबा जेलबो जानो हानांसिगौ खोमा। जिखुनु हक रायजोफोर, नोंथांमोना कमेन्टनि गेजेरजों फोरमायहरदो आरो जुदि जायफ्रा आंनि चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामदो आरो भिडिअनि गेजेरजों कमेन्ट खालामबानो जाबाय।